হাই ফ্ৰেণ্ড, মই আজি আপোনালোকক দেখুৱাম টিকটকৰ ভিডিঅ'ৰ পৰা লাইভ ৱালপেপাৰ কেনেকৈ থ'ব পাৰে। আপোনালোকে প্ৰথমতে এনেকৈ টিকটকটো অ'পেন কৰি ল'ব। এইবিলাক আপোনালোকৰ ভিডিঅ' আহিব। আমাৰ গাঁৱৰ গৰু ছাগলীবোৰ পথাৰত পেট ভৰাই খাই উভতি আহিবলৈ হ'ল। তোমালোকৰ গাঁৱৰ ফালে শিয়াল নাই নেকি, যি গোটেই ৰাতিটো হুৱা হুৱা কৰি ৰাতিপুৱা শুই থাকে? তাৰমানে চহৰীয়া শিয়াল উঠিছে। লাইভ ফটোত ক্লিক কৰিব। তাত এই ওপৰত এইটো দেখা পাব সেট ৱালপেপাৰ। আপুনি ক'ত থ'ব? হোম স্ক্ৰীনত থ'ব পাৰিব, হোম স্ক্ৰীন এণ্ড লগ স্ক্ৰীনতো থ'ব পাৰিব। মই হোম স্ক্ৰীনত থৈ দেখাইছোঁ। আমাৰ গাঁৱৰ গৰু ছাগলীবোৰ পথাৰত পেট ভৰাই খাই উভতি আহিবলৈ হ'ল। দিম আপোনালোকে চাব হা। এই হৈ গ'ল। তোমাৰ আৰু পাৰিছা। এনেকৈ আপোনালোকে থ'ব পাৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিব প্লিজ।